আজি ফুলকবি আলু বিলাহী দি মাছৰ জোল বনাওঁ বলক। এয়া ফুলকবি আৰু আলু কাটি থৈছোঁ, আনফালে এয়া বিলাহী কাটি থৈছোঁ আৰু পিঁয়াজ আৰু এইপিনে আদা ৰচুন সকলোবোৰ ৰেডি কৰি থৈছোঁ আৰু সেইখনকে ভিডিঅ'টো চাই থাকিব। আৰু আনফালে এয়া মাছখিনি ফ্ৰাই কৰি লৈছোঁ। মই হাফ ফ্ৰাই কৰিম, কাৰণ মাছৰ জোল বনাবলৈ হাফ ফ্ৰাই কৰিলে ভাল। মাছ ফ্ৰাই কৰা তেলতে মই আৰু অকণমান তেল এড কৰি লৈছোঁ। তেলখিনি এড কৰাৰ পাছত তেল গৰম হোৱাৰ পাছত মই পিঁয়াজ দি দিছোঁ আৰু পিঁয়াজ দিয়াৰ পাছত অকণমান লৰাই এইখিনি, যেতিয়া পিঁয়াজখিনি অকণমান ৰঙা ৰঙা হ'ব তাৰপাছত মই ইয়াত আকৌ আদা ৰচুন এড কৰিম। তেলতে মই অকণমান মছলা এড কৰিছোঁ দেই। আপোনালোকে ব্যৱহাৰ কৰোঁ বুলি ক'লেও কৰিব পাৰে, নকৰিলেও ইমান কথা নাই, আপোনালোকে এনেও কৰিব পাৰে, কিন্তু মই অকণমান দি দিছোঁ খাই ভাল হ'বলৈ। আৰু এয়া বিলাহী কাটি থোৱা বিলাহীখিনি দি দিছোঁ আৰু বিলাহীখিনি অকণমান উতলিবলৈ দিম। তাৰপাছত এয়া বিলাহীখিনি সিজাৰ পাছত মই হালধি এড কৰি দিছোঁ। এয়া ভালদৰে লৰাই লৈ এয়া মই এতিয়া কাটি থোৱা ফুলকবি আৰু আলুখিনি দি দিছোঁ আৰু ভালদৰে লৰাই লৈছোঁ। তাৰপিছত এয়া মই নিমখ এড কৰি ভালদৰে লৰাই অকণমান টাইমৰ কাৰণে ঢাকি দিম। অকণমান টাইমৰ পাছত মই আকৌ এইখিনি লৰাই দিম। কোনে কোনে এনেকৈ খাই ভাল পায় কমেণ্ট এটা কৰি জনাবচোন দেই। মাছৰ জোল ইয়াত মই এতিয়া পানী অকণমান এড কৰি দিম আৰু এয়া মাছ দি দিছোঁ। এয়া ৰেডি হৈ গ'ল দেই মাছৰ জোল। কেনেকুৱা হৈছে কমেণ্ট এটা কৰি জনাব। আজিলৈ বাই বাই।